वेलकम बैक टू नतुन भिडिओ। तो गाइज আজি পূজা চাবৰ কাৰণে আমাৰ গাঁৱৰ ফালে যাব লাগিব অলপমান। এতিয়া আপোনালোকক মই কাপোৰ চাপোৰ পিন্ধি কিনে ৰেডি হৈছোঁ, মানে নলবাৰীৰ ফালে যাব লাগিব। বেলচৰত বোলে ডাঙৰকৈ পূজা পাতিছে, চাই আহিম। আৰু এতিয়া হাফ পেণ্ট চাফ পেণ্ট মাৰিছোঁ, এই পিন্ধিছোঁ যাব নোৱাৰোঁ, সেইকাৰণে অলপমান ওলাই কিনে ৰেডি হওঁ। আৰু ৰেডি হৈ কিনে লগ কৰি আছোঁ আপোনালোকক 5 মিনিটত। ফাইনেলি একদম লং পেণ্ট মানে কাপোৰটোতো সেইটোৱে আছে, সেইটো অলপমান বদলাই দিছোঁ। এটা মানে ব্লেক কালাৰৰ পাইজামা পিন্ধি আছোঁ, মানে চিম্পুল মানুহ আৰু কি ড্ৰেছ কৰি যাম। আৰু এতিয়া আৰু যাওঁ আৰু ৰাস্তাৰ ফালে গাড়ী বাইক লৈ যাব লাগিব। মামাৰ লগত যাম, বাইক মই নচলাওঁ, 2-3বাৰমান মৰাৰ পৰা বাচিছোঁ যিহেতু। তো আপোনালোকক দেখে দেৱা কোনখন বাইকত যাম। তো ৰ'ব গাইজ, বাইকখন আপোনালোকক দেখে দেয় ওপৰে তলে মানে লাগাইছে। সিদিনা মানে কেছ এটা হৈছিল, সেইটো পিছত ক'ম বাৰু। এইখন বাইকখন লৈ যাম, মানে 1-2বাৰ মোৰো এক্সিডেণ্ট হৈছে এখন দি। আৰু বাকী সেয়াই বেলচৰৰ পূজা আপোনালোকক আজি না কালি দেখাব, মানে কোনদিনাই বা যায় মামা সেইটো চাব লাগিব। আৰু বাকী চেষ্টা কৰিম আপোনালোকক যাতে ভালকৈ দেখাব পাৰোঁ। কাৰণে হ'লেও হেলমেট চেলমেট লৈ বেগ চেগ বান্ধি কিনে যাওঁ আৰু একদম ৰেডি আৰু যাবৰ কাৰণে। আৰু এতিয়া ফাৰ্মকলৈকে যাব দিছে, ফাৰ্মকলৈকে যাওঁ, তাতে বোলে মামা ৰখি আছে বাইকখন লৈ কিনে। আৰু হেলমেট চেলমেট একদম ল'ব লাগিব, কাৰণ পুলিচে ধৰে আজিকালি যিহেতু। তো বলক যাওঁ ফাৰ্মকলৈকে অলপ। গাইজ ফাইনেলি তো ফাইনেলি গাইজ ওলালোঁ দিয়ক সেই ঘৰৰ পৰা। আৰু এতিয়া আমাৰ ফাৰ্মৰ গেটৰ পিনে পাইছোঁ আৰু মাত্ৰ। আৰু যাই পোৱাতে কিমান সময় লাগে আৰু দেৰি নাই। আৰু মই দি আছোঁ একদম, মানে আজি হেপ্পী একদম। আৰু মানে গাঁৱত পূজা চাব লাগিব না, গাঁৱৰ পূজা মানে চোৱা নাযায় সেই বন্ধুসকল। মানে এনেই কেতিয়াবা চাওঁ, আৰু মানে কমেই যোৱা যায় পূজাৰ টাইমত, মানে গুৱাহাটীতে চাওঁ লগ বন্ধুগিলাৰ লগত। আৰু আজি অলপমান গাঁৱৰ পূজাখন চাই চাওঁ কেনেকুৱা টাইপৰ পূজা হয়। আৰু ইপিনেদি যাওঁ গাড়ীত গাড়ী চাড়ী বেছি নোহোৱা হৈছে, ব্ৰিজখন হোৱাৰ পৰা জামবিলাক কমিছে বহুত, সেইটো ভাল হৈছে। কিন্তু আগতেতো খুৰকিবই নোৱাৰিছিলোঁ। তো যাই আছিলোঁ এতিয়া মামাৰ বোলে কিবা ঔষধ ল'বৰ কাৰণে লাগছি বোলে, ফাৰ্মাচীত অলপমান ৰখছি, সিহঁতে বহি আছে একদম। তো সেইবাবে অলপমান দেৰিকৈ আৰু আমাৰ এইফালে গেটৰ সিদিনা যে আহিছিলোঁ, আপোনালোকে এইখিনি জেগা চিনিয়ে পাই চাগে। একদম বেলেগ জেগাৰ দৰে চিনি নাপায়, নামো নাই দিছোঁ না চেৰাপ ভাটি 8জন আগৰ কৰি দিছে। তো এতিয়া ডাইৰেক্ট ঔষধ চৌষধ লৈ কিনে আৰু যাওঁ আৰু বাহিৰে ওলাই কিনে। জাগাও বন্ধুসকল বনাই দিছে একদম, মানে আমেৰিকাৰ দৰে কৰি দিছে। আগতে কেনেকুৱা হৈছিল এতিয়া কেনেকুৱা হৈছে, কিন্তু সুন্দৰ লগা হৈছিলে। আৰু আজি বোলে খেলাও আছে বোলে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ। মাকে 5টা চাইছিল মোৰ লগতে, লগৰ ল'ৰা এটা দিছিল 5টো এনে গ'ল। বাদ দিয়ক, পূজাটো চাই কিনে আৰু এনজয় কৰিম। আৰু কমেণ্টত ক'বহে কোনে কোনে পূজাত গাঁৱত গৈছে, গাঁৱত পূজা চাব গৈছে। ময়ো চাওঁ ৰ মোৰ দৰে আৰু কিমানটামান হ'লে না, চবেই গুৱাহাটীতে পূজা চাই আছে। তো বলক আপোনালোকে অলপমান মিউজিক দি এনজয় কৰক। এতিয়া মই আপোনালোকক অলপমান দেৰিকৈ লগ কৰি আছোঁ। আৰু গাইজ খেলা চাব মানুহ বহুত আহিছে। আৰু এটা বস্তু আপোনালোকে নটিচ কৰিছেনে, ইয়াতে এই লাইনৰ খুটাগেলাত যি কেইটামান যি লাইট যি মেৰি লাগছি, মানে সুন্দৰ লগা হৈছে। কিন্তু ৰাতি কিন্তু আহিলে কিন্তু মানে ক'ত আছে, মানে লণ্ডনতে আছে না গুৱাহাটীত আছে একো গমেই নাপায় গাইজ। মানে আহি চাইছোঁ না মই, আৰু লাইটকেইটাই খেলা কাৰণে লগাইছে না পূজাৰ কাৰণে লগাইছে গম পোৱা নাই। আৰু কিন্তু একদম ক'ব লাগিব যে একদম আৰু ধামাকাদাৰ লগা হৈছে। আৰু পূজা আৰু ইয়াতে চাব নোৱাৰোঁ, দুখ লাগছি। এই লগৰ ছোৱালীকেইটাও গালি পাৰি আহিছিল, তো ক'ত গাঁৱত যায় আমাৰ লগত পূজা চাব লাগে। মই কৈছোঁ এইবাৰ চাই কেনে চাওঁ। আৰু বা গাড়ীৰ একদম জাম হৈ গৈছে খেলা চাবৰ মানুহৰ একদম। আৰু গাইজ ফাইনেলি এই খেলাৰ গেট আহি পালোঁ, পুলিচ চিকিউৰিটি বেলেগ লাগে দিছে কিন্তু। আৰু গাইজ চাওকচোন, মই পুলিচ চাচাকৈ হাঁহি দিছোঁ অলপমান। আৰু এতিয়া গাইজ মানে এটা বস্তু মই আৰু দেখা পাইছোঁ, কেইটামান সৰু এই নৌমিন্তি চলি গ'লে আহে। কাঠ বাগলাৰ বৰ্ড এখনত পাৰ্কিং লিখি কিনে আটা পাতি আছে। আমাকো দুটামানে টানি নিছি পাৰ্কিং লাগিব বুলি, কিন্তু আমি ক'লে নালগে দে পিছত আহিম। কাৰণ খেলা কিন্তু জোৰদাৰ হৈছে, কালি চাইছিলোঁ খেলা, আজি জোৰদাৰ হ'ব। আৰু কেনেকুৱা টাইপৰ হয় নাজানো দিয়কচোন। মানে 5টো আহিছিল মোৰ লগত, আৰু মানুহ চহে একদম। মানে আমাৰ গাঁৱতে বিয়াতো ইমান মানুহ নহয় যিমান মানুহ হৈছে একদম। মানে চাইৰো কোণাৰ পৰা আহিছে অসমৰ, মানে খেলা যাব লাগিব, জোচ এটা আছে। আৰু বন্ধুসকল খেলা বুলি আটাবাৰী ফাইনেলি নেশ্যনেল হাইৱেত আহি পালোঁ একদম। আৰু এইটো জেগাটো বেলেগ বনাইছে একদম,
আৰু শুনামতে এইটো বোলে 6 লাইন কৰিব বোলে, 4 লাইনো নহয় 6 লাইন হাইৱে হ'ব। ৰাস্তাটো অলপমান বহল লাগি আছে, আপোনালোকে চাব পাৰি আছে। আৰু আকাশৰ পিনে চাওক না। আৰু গাইজ গাড়ীৰ স্পীড দিবা নৰে ইয়াতে, মানে ৰাস্তা আছে না, গাটা চাটা খান্দি ৰাখিছে ধোঁৱা। যদি ইয়াতে কিবা কৰি আৰু স্পীড দিয়াতে জোচ দেখাতে যদি পিছলি কেনে পৰে মতা হৈ কেনে আৰু একদম আৰু 6 মাহৰ কাৰণে হস্পিটেলৰ বিচনাত ধুৱাই ৰাখিব লাগিব। সেইবাবে অলপমান লাহে যাই আছোঁ। কিন্তু ৰাস্তাটো এইটো মানে 6 লাইন হ'ব মানে অলপমান মানে বহল লাগি আছে আৰু সুন্দৰ। আৰু ইয়াতে ট্ৰাক খাৰা কৰি ৰাখিছে একদম ডাঙৰ। আৰু এতিয়া 4টা 4:30 মান হৈছে নেকি। আৰু চিনাৰীটো চাওক আকাশৰ ফালে একদম মানে বোম লাগি আছে আৰু মানে জুই একদম। আৰু গাড়ীৰ স্পীড অলপমান দিছোঁ ৰ'ব, অলপমান জোচ উঠছে আমাৰ ভিতৰৰ পৰাই। আৰু আপোনালোকে এতিয়া মিউজিক দি এনজয় কৰক অলপমান। মানে ৰাস্তাই বুকি যাই থাকিলেও মানুহবিলাক চাই থাকে, মানে সেইটো এটা কথা না। খেলাত কিন্তু বেলেগ দাম হৈছিল। আৰু এতিয়া আমি 6 লাইন হাইৱে পিনে আহি আছোঁ। আৰু নলবাৰী এতিয়া আপোনালোকক ডাইৰেক্ট লগ কৰি আছোঁ, কাৰণ বতাহতে একো ক'ব পৰা নাই। আপোনালোকে মোৰ শুনা পাই আছে বা নাই। এতিয়া ডাইৰেক্ট এই নলবাৰীত লগ কৰি আছোঁ আপোনালোকক। আৰু অলপমান এতিয়া ইয়াতে জেগাবিলাক চাওক, মানে আজিকালি 6 লাইন কৰিছে আৰু কোম্পানী এতিয়া হেৰি হৈ আছে ইয়াতে। আৰু আউগে আহি থাকাতে দেখোঁ ইয়াতে কিবা মানুহ থুপৰি লাগছি, কিবা হৈছে নেকি, কোনোবাই এক আহিছে চাগে। মানে গাড়ী এখন দেখা পাইছোঁ ৰ, ডাঙৰ গাড়ী এখন ভিতৰৰ ফালে সোমাই গৈছে। আৰু বাকী কিবা হৈ আছে, বাকী পূজা মণ্ডপো আছে আগত, সেইকাৰণেও ভিৰ লাগিব পাৰে। আৰু বাকী এৰে কিন্তু মানে নৰ্মেল হাৱেৰ দৰে নহয় ৰাস্তাটো, অলপমান বেলেগে লাগি গৈছে মোৰ। মানে ভাল লাগছে আহি কেনে ৰাস্তাটোত গাইজ অলপমান মানে কেনেকুৱা টাইপৰ মানে ক'ব পৰা নাই আপোনালোক। আৰু আপোনালোকে এতিয়া ৰ'ব বতাহতে একো মানে মই যদি কিবা ভিডিঅ'টোত বকিও আছোঁ, বতাহতে আপোনালোকে ভালকৈ একো শুনা পোৱাই নাই চাগে। আৰু বতাহৰ এনেকুৱা এটা ব্লাষ্ট বুকুখনত লাগি আছে না, একদম চলা তলা একদম ফাটি আছে, একদম ভৰি চৰিৰ একদম বতাহ লাগি আছে। গাড়ী যিহেতু তীব্ৰ গতিত চলাই আছোঁ। আৰু আপোনালোকক এতিয়া এনজয় লাগি আছে, অলপমান দেৰিকৈ লগ কৰি আছোঁ মই। তো গাইজ সেইটো আপোনালোকে চাব পাৰি আছে, ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সমাধিস্থলটো পূৰা একদম ক্লিয়াৰকৈ দেখা পাই আছে। আৰু আকাশৰ কিন্তু ভিউটো বেলেগ আহি আছে। আৰু বন্ধুসকল মামাক যে সুধোঁ, মামাই মোক ক'লে কি মানে মালিগাঁৱৰ ইপিনেদি আহিব দিয়া নাই বোলে পুলিচে, সেইকাৰণে আমি লখৰা হৈ কিনে আহিছোঁ। বাকী চিনাৰী কিন্তু বেলেগ লাগি আছে, ভাল লাগিছে লখৰা হৈ কিনে। তো গাইজ ফাইনেলি শৰাইঘাটত উঠিলোঁ দিয়ক। আৰু বতাহৰ ইনকা কোব মাৰিছে না। আৰু গাইজ হেলমেট পিন্ধিব দেই, পুলিচৰ ভয়ত নহয়, নিজৰ সুৰক্ষাটোৰ কাৰণে হেলমেট মাৰিব লাগে। কাৰণ যদি ক'ৰবাত যদি নহওক আপোনালোকে ক'ৰবাত এক্সিডেণ্ট হ'ব লাগে, হেলমেটটোৱে আপোনাৰ ৰক্ষা কৰিব। আৰু এতিয়া মামাই বোলে কিবা ফটো চটো তুলি দিলে অলপমান আপোনালোকক দেখুৱাব। কিন্তু এইটো ভিউটো কিন্তু বেলেগ হৈছে, আপোনালোকে যদি চাব পাৰি আছে। তাতে সূৰ্য অস্ত হ'ব হৈছে। আৰু এতিয়া কিবা ফটো চটো মাৰিবি নেকি তই এতিয়া? হা ফটো তুলিব কিন্তু এটা চেলফি তোলা নিষেধ আছে, যাই তাতে আগত চাইনবোৰ্ড মাৰা আছে। তো গাইজ আপুনি ইভাগে দেখা পাই আছে, যদি এইটো শৰাইঘাট ব্ৰিজ। আৰু ইপিনে মই একদম অলপমান ৰখি লৈছোঁ, কাৰণ বাইকত বহুত বতাহ দি আছে। এইদৰে আপোনালোকে একো ভালকৈ শুনা পোৱা নাছিল চাগে। এতিয়া কৈ দিছোঁ আৰু নলবাৰীত ৰখি কিনে আপোনালোকক আৰু ভালকৈ পাম আৰু কি হৈছে। তো একদম ভিউ এতিয়া মজা আহিছে, আপোনালোকে চাব পাৰি আছে। একদম যদি ফটোশ্বুট কৰিব আছে, এই 4:30 মানৰ ভিতৰত এইখিনিমান জেগাত আহি যাব দিব একদম। আৰু গাড়ী একদম ঠাই অহা যোৱা কৰি আছে, আপোনালোকে যদি দেখা পাই আছে ইভাগে একদম জোৰ একদম। আৰু ইভাগে মই একদম মোৰ কিন্তু মজা লাগি আছে একদম। পেঞ্চনৰ পিনে আহি থাকে নাথাকে চাগে, কাৰণ গোটেই 4:30 বাজিছে, যোৱাতে চাগে 5-6টামান বাজি যাব। তো কালি মানে চাগে বেলগাঁৱৰ পিনে যাম, আপোনালোকক ভালকৈ দেখাই দিম মানে ভাল লাগিব। আৰু এতিয়াতো এতিয়া চাগে অলপমান যাম, নলবাৰীত লগ কৰি আছোঁ। এইটাৰ পৰা নলবাৰী বুলি কৈ আছোঁ, কিন্তু এতিয়া মই সঁচাকৈ ডাইৰেক্ট নলবাৰীতে লগ কৰি আছোঁ। আপোনালোকৰ কাৰণে এইখিনি জেগাত অলপমান ৰখি কিনে আপোনালোকক কৈ দিলোঁ মই। তো বলক আপোনালোকক ডাইৰেক্ট মই এতিয়া নলবাৰীত লগ কৰি আছোঁ।
তো গাইজ ফাইনেলি নলবাৰী আহি পালোঁ দিয়ক আৰু একদম কটি চটি দি হৈ গৈছে কঁকাল চকাল বেহাৰ হৈছে একদম এতিয়াহে আহি পাইছোঁ আৰু এতিয়া টাইম কিমান হৈছে আপোনালোকক দেখা দিওঁ মই 5:43 তো এতিয়া 4:40 হৈছে তো আধা ঘণ্টা 1 ঘণ্টামানৰ টাইম লাগিল আৰু এতিয়া ফাইনেলি আহি পালোঁ দিয়ক আৰু এতিয়া ডাইৰেক্ট আপোনালোকক নলবাৰীত কিবা পূজা চূজা আছে যদি দেখাওঁ আৰু ঘৰৰ পিনে ডাইৰেক্ট নেকি এতিয়া অলপমান পূজা চূজা দেখি কিনে লৈ যাওঁ দিয়ক কালি আৰু বিহামপুৰৰ পূজা চাব যাব লাগিব না তো বলক গাইজ এতিয়া অলপমান তো গাইজ আমি ফাইনেলি পূজাত সুৰকিলোৱে দিয়ক আৰু এখন পূজা হৈছে আমাৰ গাঁৱৰ ছাইডৰে বিহামপুৰৰ ছাইডৰ পূজা আপুনি আমাৰ গাঁৱৰ কাৰোবাক সুধিলে গম পাই যাওক বিখ্যাত পূজা আৰু মানে বিখ্যাত আৰু নলবাৰীৰ ভিতৰত কাৰোবাক বিহামপুৰ বুলি কৈ দিলে হ'ল আৰু ইপিনৰ লোকেশ্যনটো আপোনাক মই নেক্সট ভিডিঅ'ত মানে কালি কৈ দিম আৰু এতিয়া পূজাখন চাওক এনজয় কৰক আপুনি অলপমান মই এনজয় কৰোঁ চাইছে গাইজ মোৰ ফেভৰেট বস্তু এটা দেখা পালোঁ জিলাপি ৰঙা ৰঙা পৰি একদম তেলত ভাজি থৈ দিছে খাবাৰো ইচ্ছা গৈছে লয়ে ৰ'ব 1 কেজিমান ল'লোৱে দিয়ক ঘৰত যে তো মিত্ৰসকল ফাইনেলি ঘৰ আহি পালোঁ দিয়ক আৰু আপোনালোকক মই এতিয়া কালি পূজাত লগ কৰি আছোঁ ডাইৰেক্ট আৰু এতিয়া অলপমান জেলপি তেলপি খাওঁ আৰু এতিয়া আপোনালোকক মই কালি লগ কৰিছোঁ তেতিয়ালৈ গাইজ বাই বাই